1 লিটাৰ যদি স্পন লয় আপুনি ক'লে 2.5 লাখ বাচ্চা যাব তেখেতে যদি 7 মাহ ফাৰ্মিং কৰে কষ্টিং কিমান পৰিব অল টোটেল লৈ পেলাই 1.5 লাখ মাছত আপোনাৰ ধৰি লওক 150 কুইণ্টেল মাছ হ'ব 45 লাখ হয় এইটো হিচাপ লওক ভাবি চাওক 1 লিটাৰ স্পন নিয়ে মাছৰ যদি সৰু সৰু বেবিটো নিয়ে 1 লিটাৰ নে 7 মাহ যদি আপোনালোকে 1 লিটাৰ পোনা পোহে শিঙি মাছৰ পোনা 7 মাহৰ পিছত 45 লাখ টকা পাব ভাবি চাওক এই কথা কিন্তু সাধু কথা কৈ থকা নাই কিন্তু অসমৰ বাহিৰৰ পৰা যি মাছৰ পোনাসমূহ আহে এই পোনাসমূহ যদি অসমৰ মানুহে কিনি পেলাই ফাৰ্মিং কৰে সাকসেস হ'ব নে নহয় মই এইটো গ্যাৰান্টি দি ক'ব পাৰিম বাহিৰৰ পৰা যিবিলাক পোনা আহে এইবিলাক পোনা মৰি যায় 100% লছ হয় বহুতে ভাবিব পাৰে যে তেখেতে নিজে প্ৰডাকশ্যন কৰে কাৰণে অসমৰ বাহিৰৰ মাছখিনি বেয়া বুলি কৈছে নহয় নহয় কাৰণটো কি মানে বাহিৰৰ মাছটোত কি প্ৰব্লেম আছে বাহিৰৰ পৰা যে আহে বাংলাদেশৰ পৰা আহে কলকাতাৰ পৰা আহে পুখুৰীৰ পৰা মাছটো টেংকিত চেম্বাৰত উঠোৱাৰ পিছত যদি 3 দিন সময় পাৰ হৈ যায় এইটো মাছ মৰিব 100% মৰিব সৰু সৰু পোৱালি দেখিছে এয়া হৈছে মাছৰ স্পন এইটো লিটাৰ চিষ্টেমত বিক্ৰী হয় যদি আপোনালোকে নাৰ্ছিং কৰে মাছৰ স্পন নি পেলাই এইটো সতৰ্ক থাকিব লাগিব যাতে এনেকুৱা লালকে যাতে নহয় এই মাগুৰৰ পোৱালিবিলাক খাইছে বহুত খাইছে খাই পেলাই কমাই দিছে মাছৰ ফাৰ্মিং কৰিম বুলি ভাবিছে নেকি যদি আপোনালোকে মাছৰ ফাৰ্মিং কৰিম বুলি ভাবিছে আপোনালোকেও কৰিবলৈ পাৰিব আজি এনে এজন ব্যক্তিৰ ওচৰত আহিছো যিজন ব্যক্তিয়ে মাছ নিজে প্ৰডাকশ্যন কৰি তেখেতেও ফাৰ্মিং কৰি আছে যদি আপোনালোকেও ফাৰ্মিং কৰিম বুলি ভাবিছে তেখেতৰ পৰা মাছৰ পোনাসমূহ লৈ আপোনালোকেও মাছৰ ফাৰ্মিং কৰিবলৈ পাৰিব আজি যিজন ব্যক্তিৰ ওচৰত আহিছো তেখেতে নিজে ঘৰতে মাছসমূহ প্ৰডাকশ্যন কৰে আমাৰ অসমত যোনসমূহ মাছ প্ৰডাকশ্যন হয় সেইসমূহ মাছ যদি আপোনালোকে ইয়াৰ পৰা লৈ পেলাই নিজে আপোনালোকে ফাৰ্মিং কৰে তেনেহলে 100% সাকসেস হ'ব আৰু গ্ৰোথো হ'ব আৰু মাছক কি খুৱাব লাগে কি মেডিচিন দিব লাগে তেখেতে সকলোখিনি জানে আৰু মোৰ লগত আছে এয়া ফাৰুক দা নমস্কাৰ ফাৰুক দা নমস্কাৰ ফাৰুক দা বৰ্তমান আপুনি কি মাছৰ প্ৰডাকশ্যন কৰি আছে বৰ্তমান আমাৰ তাত কাৱৈ মাছৰ শিঙি মাছৰ মাগুৰ মাছৰ 3টা প্ৰজাতি মাছৰ আমাৰ বৰ্তমান ব্ৰিডিং চলি আছে আৰু এভেইলেবল পোনা হৈ গৈছে আমাৰ ইয়াত পাব মাছৰ বুঢ়াৰ আছে গুলছা যেটো নেকি গুলছা টেঙৰা বগা এটা টেঙৰা হিঙৰা মাছ বুলি কয় এইটো মাছৰ আছে কিন্তু এইটো মাছৰ এটা ভেজাল লাগিছে আমাৰ এইটো মানে আমি বুঢ়াখিনি আগতে সংৰক্ষণ কৰিব লাগিছিলে কিন্তু যোৱা বছৰ একেবাৰে লাষ্ট সিজনটো নাইকিয়া যেতিয়া হৈ গৈছে সেইটো সময়ত আমি বুঢ়াটো সংৰক্ষণ কৰিছিলো মানে পোনা 1 ইঞ্চি সাইজৰ 1.5 ইঞ্চি সাইজৰ পোনাটো আনি এৰিছিলো সেইটো কাৰণে বুঢ়াৰখন এতিয়ালৈকে ৰেডি হোৱা নাই মানে কণী হোৱাটো হৈ গৈছে প্ৰায় কিন্তু এইটো যেনেকুৱা ধৰণৰ কণী হৈছে এইটো আমাৰ কামত নাহিব আমি যদি ব্ৰিডিং কৰো মাছখিনি এনেই বৰবাদ হ'ব এইটো কাৰণে ব্ৰিডিং কৰা নাই ব্ৰিডিং কৰিলে 100% আমি সাকসেস হ'ম কি যেহেতু মাগুৰ মাছৰ হৈছো শিঙি মাছৰ হৈছো আৰু বেলেগ যিবিলাক মাছৰ আমি আইডিয়া লৈছো গোটেইকেইটা আমি মাছৰ সাকসেস হৈ যাম কিন্তু লাহে লাহে আমি আগবাঢ়ি গৈছো মানে আমি আজি যদি ইচ্ছা কৰো যে কৰবাৰ পৰা বুঢ়াৰ আনি পেলাই ইয়াত আনি ব্ৰিডিং কৰিব পাৰিম কিন্তু সেই বুঢ়াৰখিনি কেনেকৈ তৈয়াৰ কৰিছে মই নাজানো সেইটো আনি পেলাই হয়তো আমাৰ লছ হ'বও পাৰে যদিও বাচ্চাবিলাক হয় বাচ্চা হোৱাৰ পিছতো কাষ্টমাৰে বাচ্চাটো লৈ যোৱাৰ পিছত সেইটো হয়তো গ্ৰোথ নহবও পাৰে মানে বুঢ়াৰৰ ওপৰত নিৰ্ভৰ কৰি মাছৰ বাচ্চাবিলাক হয় বাচ্চাবিলাকৰ গ্ৰোথ হয় সেইখিনি ভাবি পেলাই আমি বুঢ়াৰ বেলেগৰ পৰা নিকিনো আমি পোনাহে কিনিছো পোনা কিনি পেলাই নিজে এইটো তৈয়াৰ কৰিছো নিজে নাৰ্ছিং কৰিছো নিজে ফাৰ্মিং কৰিছো কৰি পেলাই বুঢ়াবিলাক মই নিজে বনাই আছো আপুনি যিহেতু ক'লে আপুনি নিজে প্ৰডাকশ্যন কৰে অসমৰ বাহিৰৰ পৰা যি মাছৰ পোনাসমূহ আহে সেই পোনাসমূহ যদি অসমৰ মানুহে কিনি পেলাই ফাৰ্মিং কৰে সাকসেস হ'ব নে নহয় কথাটো হৈছে কি আজিৰ পৰা 10 বছৰমান প্ৰায় হৈ গৈছে শিঙি মাগুৰ কাৱৈ এইবিলাক মাছৰ ফাৰ্মিং অসমত চলি আছে আৰু এই ফাৰ্মিংটো যে চলি আছে এই অসমৰ পৰা প্ৰডাকশ্যন নাছিলে সব বাহিৰৰ প্ৰডাকশ্যন আছিলে আচ্ছা তো এই 10 বছৰৰ ভিতৰত যদি আপোনালোকে ভিডিঅ' চাইছে যদি ইয়াৰ ভিতৰত আপুনি আছে 10 বছৰৰ ভিতৰত আপুনি মাগুৰ মাছৰ ফাৰ্মিং কৰিছে বা শিঙি মাছৰ ফাৰ্মিং কৰিছে যদি আপুনি চাই আছে তেতিয়াহ'লে আপুনি এটা কমেন্ট কৰি জনাব 10 বছৰৰ ভিতৰত আপুনি কিমান সাকসেস হৈছে মানে বাহিৰৰ পোনা কিনি পেলাই মই এইটো গ্যাৰান্টি দি ক'ব পাৰিম বাহিৰৰ পৰা যিবিলাক পোনা আহে এইবিলাক পোনা মানে মৰি যায় হয়তো আপোনাৰ 100% নমৰে 90% মানুহৰ হয়তো লছ হয় 10% মানুহৰ সাকসেস হ'ব পাৰে মই এখিনি নকওঁ যে গোটেইখিনি মাছ মৰি যায় কিবা এটা মাছ বাছে সবৰ তেনেকুৱা নহয় কোন এনেকুৱা ধৰক আপোনাৰ 10 জন মানুহ আনিছে একজনৰ মাছ বাচিছে 9 জনৰ মাছ মৰি গৈছে আৰু যদি
এই 10জনে আনিছে, 10জন 10-12ত আনিছে না 10টা ট্ৰিপ হৈছে। হ্যাঁ, এটা ট্ৰিপ হিচাপত আপোনাৰ কোনোবা এটা ট্ৰিপ যেতিয়া আহে, যেতিয়া নেকি ট্ৰান্সপোৰ্ট হয়, কোনোবা সময়ত ভাল মাছ আহি যায় বা মাছৰ ক্ষয়ক্ষতি নহয়, ইনফেকশ্যন নহয়, সেনেকুৱা ধৰণৰ হ'লে মানে আপুনি এইটো কথা বুজাই দিয়ক, এতিয়া আপুনি যিহেতু ক'লে যে অসমৰ বাহিৰৰ পৰা অনা মাছসমূহ মৰি যায়, 10টাৰ ভিতৰত এটাহে বাচে, 9টা মৰি যায়, এইটো কথা যে আপুনি ক'লে, এতিয়া বহুতে ভাবিব পাৰে যে তেখেতে নিজে প্ৰডাকশ্যন কৰে কাৰণে অসমৰ বাহিৰৰ মাছখিনি বেয়া বুলি কৈছে। নহয় নহয়, এতিয়া কাৰণটো কি, মানে বাহিৰৰ মাছটোত কি কি প্ৰব্লেম আছে সেইটো কথা অলপ খুলি যদি বাহিৰৰ কয় ভাল মাছটো হ'ব। মানে কি, মতে মাগুৰ মাছৰ যদি আমি কওঁ, মাগুৰ মাছৰ বাহিৰৰ পৰা যে আহে, ধৰক আপোনাৰ ক'ৰ পৰা আহে মাছটো? বাংলাদেশৰ পৰা আহে, কেলকাতাৰ পৰা আহে। অ কেলকাতাৰ পৰা আহিলে ধৰক আপোনাৰ হয়তো ট্ৰান্সপোৰ্টত যদি ফ্লাইটত আহে, তথাপিও আপোনাৰ সময় লাগে। ফ্লাইটত আনি পেলাই এই এয়াৰপৰ্টত বহুত সময় ৰাখি দিয়ে, তাৰপিছত তাত টেংকিত কিমান সময় আগত উঠাইছে সেইটো আমি নাজানো। যদি পুখুৰীৰ পৰা মাছটো টেংকিত চেম্বাৰত উঠোৱাৰ পিছত যদি 3 দিন সময় পাৰ হৈ যায়, এইটো মাছ মৰিব, 100% মৰিব। আচ্ছা, মানে কথাটো হৈছে কি, পুখুৰীৰ পৰা মাছটো উঠাইছে, উঠোৱাৰ লগে লগ চাপ্লাই দিব লাগিব 12 ঘণ্টাৰ পৰা 20 ঘণ্টা। 20 ঘণ্টাৰ ভিতৰত এই মাছটো পুখুৰীত আন এটা পুখুৰীত দিব লাগিব, তেতিয়াহে মাছটো বাচিব। মানে 20 ঘণ্টাৰ ভিতৰতে ট্ৰান্সপৰ্টিংটো হৈ যাব লাগিব। আচ্ছা, আৰু যদি ইয়াৰ ভিতৰত আৰু সময়টো বেছি যায়, লগে লগ মাছটো নমৰে, পুখুৰীত গৈ পেলাই মৰিব। তাৰ মেইন কাৰণটো হৈছে কি, এই 20 ঘণ্টা সময় যে মাছে অনাহাৰত থাকিছে, লগুণত থাকিছে, থকাৰ পিছত মাগুৰ মাছৰ লিভাৰত ইনফেকশ্যন হয়। আচ্ছা, লিভাৰত মাগুৰ মাছৰ মানে আহাৰটো মানে মানে প্ৰত্যেকটা মুহূৰ্ততেই মানে আহাৰ খাব লাগে। আচ্ছা, মানে সিহঁতে মানে লগুণত থাকিব নোৱাৰে, মানে অকমান হ'লেও খাব লাগিব। সেইটো কাৰণে কি হয়, মানুহৰ সৈতে মানে চেমেই। আচ্ছা, মানে লিভাৰত কিবা ইনফেকশ্যন হয়। এজন মানুহে যদি 3 দিন একো নোখোৱাকে থাকে, তাৰতো লিভাৰ বেয়া হ'বই, গেছ হ'ব, কিবা হ'ব। চেম তেনেকুৱা বেমাৰটো। আৰু শিঙি মাছৰ কি হয়, শিঙি মাছৰ কথাটো হৈছে কি, এই বাহিৰৰ পৰা অহাৰ সময়ত শিঙি মাছৰ এটা কাঁইট আছে, 2টা কাঁইট আছে 2টা চাইডে। মাগুৰৰ আছে, মাগুৰটো ইমান হেৰি নহয়, ক্ষতি নকৰে। শিঙি মাছৰটো যিহেতু বিষ আছে, এটা মাছে আৰু এটা মাছক যেনেকৈ সানি দিয়ে, সানাৰ পিছত ইনফেকশ্যন হয়। ইনফেকশ্যন হৈ গৈ মাছৰ ওপৰত বগা বগাকে, সৰু সৰু বগা বগাকে চিন বহি যায়, স্পট বহি যায়। আৰু স্পটটো লগালগ দেখা নাযায়। আজি সানিছে 5 দিন পিছতহে ওলাব স্পটটো। আজি সানিছে 5 দিন পিছত স্পট ওলাব, 4 দিন পিছত ওলাব। এতিয়া মাছটো ধৰক 4 দিন লাগিছে আনোতে, 4 দিনৰ মূৰত আমি ডেলিভাৰী দি দিলো। ডেলিভাৰী দিয়াৰ পিছত পুখুৰীত গৈ পেলাই সেই মাছ মৰিব, ইয়াততো নমৰে। এই বেমাৰটো হৈছে এইটো। কথাটো হৈছে কি, তাৰ পৰা যদি মাছটো, শিঙি মাছৰ পোনাটো যদি লগালগ আনিব পাৰে, ধৰক আপোনাৰ 12 ঘণ্টাৰ ভিতৰত আহি গৈছে, 10 ঘণ্টাৰ ভিতৰত আহি গৈছে, বা 20 ঘণ্টাৰ ভিতৰত আহি গৈছে, তেতিয়াহ'লে মৰাৰ চান্স ইমান নাথাকে, সম্ভাৱনা কম। আৰু ইয়াৰ ভিতৰত আৰু কথা আছে, মাছটো সৰু আনিব লাগিব। যদি মাছটো 1.5 ইঞ্চিতকৈ ডাঙৰ আনে, তেতিয়াহ'লে ইনফেকশ্যন হ'ব। আৰু যদি আপোনাৰ 1.5 ইঞ্চি আনে, তেতিয়াহ'লে কোনো ভেজাল নাই, বাহিৰৰ পৰা আনিলেও একো ক্ষতি নহয়। এইটো হৈছে মেইন কথা। চবতকৈ ভাল হৈছে কি, আমাৰ অসমৰ প্ৰডাকশ্যনটো চাই ল'ব লাগে। মানে আমাৰ বুলি কথা নহয়, অসমৰ জলবায়ুৰ লগত মানে মিলি যায়। আমাৰ বুলি কথা নহয়, আমাৰ নিচিনা অসমৰ ভিতৰত হেচাৰি আৰু বহুত আছে। মই কিন্তু ঠিকনাটো দিব নোৱাৰিম, মই নাজানো, থাকিব পাৰে বহুত জেগাত। মই যে অকলে কৰিছোঁ তেনেকুৱা নহয়, হয়তো আপোনালোকৰ ওচৰ চুবুৰীয়াৰ বা লগতে থাকিব পাৰে। মানে অকমান বিচাৰে যদি তেতিয়াহ'লে পাই যাব। আপুনি এইটো কথাই ক'ব বিচাৰিছে, আপোনাৰ পৰা নলৈ অসমত যদি যোনটো মাছ প্ৰডাকশ্যন হৈছে, তাৰ পৰা ল'লে মানে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় আৰু একো নহয়। আচ্ছা, কিন্তু বাহিৰৰ পৰা আনিলে মানে 20 ঘণ্টাৰ ওপৰত হৈ গ'লে মাছটো ইনফেকশ্যন হ'ব। আৰু মাছটো যদি 2-3 দিন একো খাবলৈ নিদিয়াকৈ থাকে, তাতো লিভাৰ বেয়া হ'লেতো মৰিবই। এইটো হৈছে চবতকৈ মানে বহুত মানে গুৰুত্বপূৰ্ণ কথা, এইখিনি জানিব লাগিব। মানে আমাৰ অসমত বহুত ভুক্তভোগী, বহুতে তেনেকে বাহিৰৰ পৰা মাছ আনি পেলাই ফাৰ্মিং কৰিছে, মাছটো পুখুৰীত মৰি গৈছে। বহুতে মানে এতিয়া ভুক্তভোগী হৈ আছে, বহুতে কমেণ্ট কৰে যে এইবিলাক কাম নাই, মাছ আনিলে মৰি যায়। এতিয়া আপুনি কথাটো ক্লিয়াৰিটি দি দিয়াৰ কাৰণে মানে সুবিধা হৈছে ভিউৱাৰ্ছৰো। আপোনাৰ পৰা নল'লে মানে যদি আপুনি যোনখিনি কথা ফ'ল' কৰিব দিয়ে, যোনখিনি মেডিচিন খুৱাব দিয়ে, সময়মতে যদি প্ৰতিপালন কৰে আপোনাৰ কথা মতে, তেনেহ'লে মাছৰ মানে কোনো ধৰণৰ অসুবিধা নহয়। আচ্ছা, চাওক, আমি ইমান দূৰলৈ আহিছোঁ, ইমান দূৰলৈ মানে ইমান মানে দূৰলৈ যোৱাই নাই, অকণমানহে আহিছোঁ, অকণমানহে শিকিছোঁ। ইমানখিনি যে শিকিছোঁ, এইখিনি সময় যে আমাৰ গৈছে, 4 বছৰ 5 বছৰ যিমানখিনি গৈছে,
এইবাৰ 6-7 বছৰ গৈছে, ইয়াৰ ভিতৰত আমাৰ বহুত ক্ষতি হৈছে, আপোনাৰ ক্ষতি হৈছে? বহুত ক্ষতি হৈছে। এইটো আৰু কোৱাৰ মানে সম্ভৱৰ বাহিৰে। এতিয়া চাওক, এতিয়ালৈকে আমি ঘৰ বাৰী ভালকে বনোৱা নাই, হা, কাৰণ আমাৰ বহুত ক্ষতি হৈছিলে। হোৱাৰ পিছত আমি যিখিনি শিকিছো সেইখিনি আমি শ্বেয়াৰ কৰি আছো। চাওক, আপুনি কিবা এটা কৰিবলৈ যদি যায়, আপুনি ক'ত শিকিব? আপোনাৰ শিকাৰ জেগাটো হৈছে আপোনাৰ য'ত ক্ষতি হ'ব, আপোনাৰ য'ত লছ হ'ব, সেইখিনিতে আপোনাৰ শিক্ষাটো হ'ব। আৰু যদি আপোনাৰ ক্ষতি নহ'ল, আপোনাৰ লাইফত কোনো লছেই নহ'ল, আপুনি কি শিকিব? একো শিকিব নোৱাৰিব। কিন্তু আমাৰ বহুত ক্ষতি হৈছে, বহুত লছ হৈছে। হোৱাৰ পিছতে আমি শিক্ষাটো পাইছো, আৰু সেই শিক্ষাটো আমি আপোনালোকক দি আছো, বা আমি ৰাইজক দি আছো। আমি যিখিনি জানো সেইখিনি শ্বেয়াৰ কৰিছে। হয়। আচ্ছা, মানে দাদাই কোনটো কথা কৈছে আপোনালোকে গম পাইছে। তেখেতেও প্ৰথমত মানে আপোনাৰো মৰিছে মাছ চাগে ন? বহুত মৰিছে আৰম্ভণিত বহুত মৰিছে। আপুনিও এনে প্ৰথম বাহিৰৰ পৰা আনিছো। আচ্ছা, বহুত মৰিছে, বহুত মাছ মৰিছে। মানে আপুনি নিজে ভুক্তভোগী। দাদাইও প্ৰথমতে বাহিৰৰ পৰা মাছ আনিছিলে প্ৰথম আৰম্ভণিত, আৰু এতিয়া যিহেতু তেখেতে নিজে প্ৰডাকশ্যন কৰে, তেখেতৰ মানে এক্সপিৰিয়েঞ্চ বহু বছৰৰ। কিমান বছৰ হ'ল আপোনাৰ? আমাৰ শিঙি মাছৰ, মাগুৰ মাছৰ কালচাৰ কৰাৰ সময়টো হৈছে প্ৰায় 10 বছৰ। 10 বছৰ। আৰু ইয়াৰ আপোনাৰ হেচিঙত সোমোৱা, মানে ব্ৰিডিঙত সোমোৱা 6 বছৰ। ব্ৰিডিং কৰিবলৈ ক'ত শিকিলে আপুনি? মই ক'ত শিকা মানে কি, মই ইউটিউবত ভিডিঅ'বিলাক চাইছোঁ। তাৰপিছত আপোনাৰ হেৰিত গৈছোঁ, কেলকাতা গৈছোঁ, গৈ পেলাই হেচাৰীটো কেনেকৈ বনাইছে তেখেতসকলে সেইটোও চাইছোঁ। আৰু আপোনাৰ কি বাংলাদেশৰ পৰা আপোনাৰ হোৱাটছআপৰ যোগেদি আপোনাৰ ট্ৰেইনিঙো লৈছোঁ, কেলকাতাৰ পৰা লৈছোঁ, মানে তেনেকৈ আৰু। আচ্ছা, মানে একেবাৰে আপোনাৰ যে ৰৈ পেলাই কেলকাতা গৈ পেলাই একমাহ ৰৈছোঁ, বা বাংলাদেশত গৈ পেলাই ৰৈছোঁ, তেনেকুৱা নহয়। আচ্ছা, অনলাইনৰ যোগেদি মানে আপুনি বহুখিনি চালি জাৰি নিজে ভেৰিফাই কৰিছে, নিজে কষ্ট কৰিছে, বহুত দিন মানে আপুনি এক্সপিৰিয়েঞ্চ লৈছে, তাৰ পিছতে আপুনি মানে ছাকচেছ হৈছে। হয়, মেইন কথাটো হৈছে কি, আপুনি যি কামেই কৰে আপোনাৰ নিজে একো কৰিব নোৱাৰে। যিকোনো এজন মানুহ থাকিব লাগিব, যিকোনো এজন মানুহে শিকাব লাগিব, সেইটো হৈছে আচল কথা। মই এইটো নকওঁ যে মই অকলে শিকিছোঁ। মোক কিবা এটা না কিবা এটা কথাৰে হওক, কিবা এটা সহায় পাইছোঁ আমি, বেলেগৰ পৰা পাইছোঁ, সহায় পাই পেলাই আমি কৰিছোঁ। এতিয়া আমি সহায় পাইছোঁ, হয়তো আমাৰ সেইখিনি সুবিধা আছিলে, সেইখিনি পাইছোঁ, সহায় ল'ব পাৰিছোঁ। সেনেকৈ যদি আমি আগবাঢ়ি গৈছোঁ, এতিয়া আমি ভাবিছোঁ কি যে আমাৰ ফালৰ পৰা চবকে আমি সহায়টো কৰিম বুলি বিচাৰিছোঁ। আৰু ৰাইজে কি কয়, ৰাইজে যদি সহায় ল'ব বিচাৰে, ৰাইজে যদি ছাপোৰ্ট কৰে, আপুনি নিশ্চয় সহায় কৰিব। আচ্ছা, তেখেতে সহায় কৰিব নিশ্চয়। আপোনালোকে নিশ্চিন্ত মনেৰে তেখেতৰ পৰা মাছৰ পোনাসমূহ ল'বলৈ পাৰিব। এতিয়া দাদা, এইখিনিতে এটা কথা কওক, আপুনি বৰ্তমান কি কি মাছৰ প্ৰডাকশ্যন কৰি আছে? আমাৰ ইয়াত বৰ্তমান মাগুৰ মাছৰ পোনা আপোনাৰ অলৰেডি আছে, নিজৰ প্ৰডাকশ্যন। আৰু এতিয়া কথাটো হৈছে কি, বহুত ভিডিঅ' আছে, ইউটিউবত ভিডিঅ' দিয়া আছে, এনেকুৱা ধৰণৰ মানুহ আছে, চবৰে হেচাৰী, চবৰে অসমৰ ভিতৰত কোনো হেচাৰীৰ অভাৱ নাই। কেটফিছ মাছৰ, লোকেল মাছৰ চবেই বোলে আমি প্ৰডাকশ্যন কৰিছোঁ। কথাটো হৈছে কি, প্ৰডাকশ্যন কৰিছে, কেনেকৈ কৰিছে, সেইটো বাস্তৱ দেখাব লাগিব। বাস্তৱ মুখেদি ক'লে নহ'ব, বাস্তৱ জেগাত দেখাব লাগিব, স্পন দেখাব লাগিব, ব্ৰিডিং কৰা দেখাব লাগিব, তাৰপিছত নাৰ্ছিং ক'ত হৈছে সেইখিনিও দেখাব লাগিব। গোটেইখিনি মানে A to Z, আপোনাৰ একদিনৰ পৰা লৈকে 1 মাহৰ বাচ্চাৰ যিটো বয়স আছে, ইয়াৰ ভিতৰত ষ্টেপ বাই ষ্টেপ পোনা থাকিব লাগিব, সৰু থাকিব লাগিব, ডাঙৰ থাকিব লাগিব। তেতিয়াহে আমি বুজি পাম যে হয়, হেচাৰী আছে, অসমৰ চুকে কোণে আছে। মুখে ক'লে নহ'ব। এজন মানুহৰ ওচৰলৈ গ'লে, বা এটা মানুহৰ ওচৰলৈ গ'লে বিশেষকৈ কি চাব লাগিব যে তেখেতে একচুৱেলি মাছ ব্ৰিডিং কৰে, মাছ প্ৰডাকশ্যন কৰে, কি চাব লাগিব? আপুনি যদি বেলেগত যায় পোনা কিনিবৰ কাৰণে, আপুনি গৈ প্ৰথমতে সুধিব লাগিব, মাছটো পোনাটো আপোনাৰ নিজৰ ব্ৰিডিং কৰা না বেলেগৰ পৰা আনা? যদি তেখেতে কয় যে হয় আমাৰ নিজৰ ব্ৰিডিং কৰা, তেতিয়াহ'লে আপোনাৰ এইখিনি চাব লাগিব যে আপুনি ব্ৰিডিংটো ক'ত কৰিছিলে, কোনটো জেগাত কৰিছিলে। চেম্বাৰ চব জেগাতে আছে, দেখাই দিব যে আমি এইটো চেম্বাৰত কৰিছোঁ, এইটো টেংকত কৰিছোঁ, নি পেলাই ক'ত নাৰ্ছিং কৰিছে, কোনটো পুখুৰীত কৰিছে, যে বোলে এইটো পুখুৰীত কৰিছোঁ। মানে পুখুৰী থাকিবই লাগিব যে সেইটো পুখুৰীত কৰিছোঁ, পুখুৰীত গৈ আমাক অকণমান দেখাই দিয়কচোন পোনাটো। যদি পুখুৰীত লৈ গৈ পেলাই 2 ইঞ্চি চাইজৰ পোনা দেখায়, তেতিয়াহ'লে আপুনি মানি নল'ব। আপোনাক দেখাব লাগিব হাফ ইঞ্চি,
মানে আধা ইঞ্চি পোনা দেখাব লাগিব। এতিয়া সাইজটো কিমান হয় আঙুলটো সাইজটো মানে ইমানখিনি যদি পোনা দেখাব পাৰে পুখুৰীত হয় ইমানখিনি তেতিয়া হয় আপুনি মানিব। আচ্ছা যদি ইমানটো পোনা হ'ব লাগিব পোনা হ'ব লাগিব। আচ্ছা আৰু ইমানটো দেখায় এইটো আপুনি মানি ল'ব নোৱাৰিব, কাৰণ এই পোনাটো হয়তো বেলেগৰ পৰা আনি ৰাতি ৰাখিছে, পুখুৰীত দিব পাৰে, ৰাতি ৰাখিছে সোনকালে বিক্ৰী কৰি আছে পুখুৰীৰ পৰা, সেনেকুৱা হলে নহ'ব। পুখুৰীত মানে ইমান সৰু দেখাব লাগিব। এতিয়া আমাৰ তাত যদি চাই আপুনি কিমানটো সৰু চাব, আপুনি দেখাব পাৰিব নে এতিয়া? আপুনি চাব পাৰিব, বাস্তৱ চাব, আপোনাক দেখাম বাৰু, আপোনালোকক ভিডিঅ'টো চাই থাকক, একেবাৰে বাস্তৱ চাব পাৰিব সৰুৰ পৰা ডাঙৰলৈকে চব। আৰু পুখুৰী কেইটা আছে, পুখুৰী কেনেকৈ এই পাৰবিলাক ৰেডি কৰি মানে মেৰামতি কৰিছো আমি, পুখুৰীৰ পাৰবিলাক কেনেধৰণে প্ৰস্তুত কৰিছো গোটেইখিনি চাব পাৰিব। আৰু এইখিনি ফ'ল' কৰিলেই সাকসেস। কাৰণ আমি আগত এনেকৈ কৰা নাছিলো, আগত আমি আগৰ দৰে আছিলো, এতিয়া অকমান ডেভেলপ হৈছো গতিকে আমি সাকসেস হৈ আছো। সাকসেস হৈছে নিজে মানে ডাঠি ক'ব পাৰিছে যে সাকসেস সেইটো ক'ব পাৰিছো। আচ্ছা এতিয়া আপোনালোকে নিশ্চয় গম পালে, দাদাৰ থ্ৰুদি আপোনালোকে মাছ ল'ব পাৰিব। আৰু যদি বেলেগৰ পৰা মাছ আপোনালোকে কিনিবলৈ যায়, আপোনালোকে তেখেতৰ পুখুৰী আছে নে নাই সেইটো চাব। আৰু পুখুৰীত যদি তেখেতে দেখাও বুলি কয়ও 1.5 ইঞ্চি হলে বিশ্বাস কৰিব নোৱাৰিব, মানে হাফ ইঞ্চি হ'ব লাগিব। এই আঙুলিটোত মানে ইমানখিনি ধৰক, ইমানখিনি যদি চাইজৰ যদি তেখেতৰ পুখুৰীত মাছ আছে, তেতিয়াহে আপোনালোকে একচুৱেলি গম পাব যে তেখেতে নিজে সঁচাকে প্ৰডাকশ্যন কৰে। আমি এনেকুৱা ধৰণৰ এজন মানুহ আমাৰ লগত পোনা লৈছে বেলেগৰ পৰা, লৈ পেলাই আমাৰ ইয়াত ফোন কৰে, আমাৰ লগত ফোন কৰি পেলাই জানে দাদা মাছ মৰি আছে বা মাছ অমুক জেগাৰ পৰা লৈছিলো, লোৱাৰ পিছত মাছখিনি মৰা আৰম্ভ কৰিছে, কি কৰোঁ? আমি সেইবিলাকৰ আমি চলিউশ্যন দিওঁ, সেইবিলাকৰ আমি সলভ কৰিবলৈ চেষ্টা কৰোঁ। আমাৰ যিখিনি আমি জানো সেইখিনি শ্বেয়াৰ কৰোঁ। মানে আপোনালৈ ফোন কৰে ভিডিঅ' চাই পেলাই যে দাদা বেলেগৰ পৰা মাছ লৈছো, মাছটো মৰি গৈছে। তাৰপিছত আপুনি আইডিয়া দিয়ে যে আপুনি এইটো এনেকে কৰক, তেতিয়া মাছ নমৰে। মানে সেই বেলেগৰ পৰা লৈছিলে, সেই বাহিৰৰ মাছ আনিছে, আনি পেলাই মাছ মৰা আৰম্ভ কৰে, তেখেতক ফোন কৰে, ফোন ৰিচিভ নকৰে। যেতিয়া নেকি মাছটো লৈ গৈছে, লৈ যোৱাৰ পিছত যেতিয়া মাছ মৰা আৰম্ভ কৰিছে, হোৱাটছআপত ভিডিঅ' পঠাই দিছে দাদা মাছ মৰি গৈ আছে, ফোন কৰিলে ফোন ৰিচিভ নকৰে, উপায় নাপায়, তাৰপিছত মোক ফোন কৰে। এনেকুৱা বহুত কমপ্লেইন আমাৰ ইয়াত আহে আজিকালি। মানে এনেকুৱা হৈছে বহুতে বাংলাদেশৰ পৰা মাছ আনে, কলকাতাৰ পৰা মাছ আনি পেলাই অসমৰ মানুহক বেছি আছে, আৰু মাছটো মৰাৰ পিছত তেখেতে ফোন ৰিচিভ নকৰে, আৰু আপোনালৈহে উল্টি ফোন মাৰে। তাৰ পিছতো আপুনি সহায় কৰে। আৰু ইয়াৰ ভিতৰত যদি আপোনালোকে মোক ফোন কৰিছিলে, এনেকুৱা অসুবিধাত পৰি পেলাই কোনোবা দৰ্শকে চাই আছে, ফোন কৰিছিলে মোৰলৈ, এটা কমেণ্ট কৰি জনাব যে হয় মই ফোন কৰিছো, মই মিছা কোৱা নাই। আপোনালোকে কমেণ্ট কৰিব, দাদাক যিসকলে ফোন কৰিছিলে যে বেলেগৰ পৰা মাছ লৈ পেলাই, সেইসকলে এটা কমেণ্ট কৰি পেলাই জনাব যে সঁচাকে ফোন কৰিছিলে নে নাই। আপোনাৰ পৰা মাছৰ পোনা কোনোবাই ল'লে, লোৱাৰ পিছত মাছক কি মেডিচিন খুৱাব লাগে বা দানা কি খুৱাব লাগে, কোন সময়ত খাদ্য দিলে মাছ বেছি গ্ৰোথ হয়, সকলোখিনি আপুনি শিকাই দিবনে? কথাটো হৈছে কি, মই ভিডিঅ'ত এতিয়াই কৈ দিব পাৰিলো হয়, কিন্তু ভিডিঅ'ত কৈ ইমানখিনি যদি বহলাই কওঁ ভিডিঅ' বহুত লম্বা হ'ব। সেইখিনি আমি আমাৰ লগত যোগাযোগ কৰিলে আমি যিমানখিনি আমি জানো সিমানখিনি শিকাই দিম। আৰু য'ত নেকি যিটো বস্তু প্ৰয়োজন হয় গোটেইখিনি আমাৰ ইয়াত পাই যাব। যদি আমাৰ ইয়াৰ পৰা নিনিয়ে, বেলেগৰ পৰা যদি লোৱাৰ ইচ্ছা আছে, যদি আমাৰ জানা আছে, ধৰক আমি ইয়াত আছো, কোনোবা মানুহ আছে আপোনাৰ কোকৰাঝাৰত, কোনোবা মানুহ আছে আপোনাৰ লখিমপুৰত, মানে বিভিন্ন অসমৰ চুকে কোণে আছে, আমাৰ ইয়াৰ পৰা নিয়াটো সম্ভৱো নহয়। আমাৰ লগত কণ্টেক্ট কৰিলে আমি যোগাযোগ কৰি দিব পাৰিম যে আপুনি অমুক জেগাত পাই যাব পাৰে, কাৰণ আমাৰ লগত এইবিলাক ৰিলেশ্যন আছে। আমাৰ কোনো তাত কমিশ্যন নাই, কোনো লাভ নাই, কোনো একো নাই। আপুনি গৈ পেলাই কিনি ল'ব পাৰিব। এইখিনি সুবিধাও আমি দিছো, আপোনালোকে দিব। বা অনলাইন ডেলিভাৰী চিষ্টেমো হৈ যাব, অনলাইন ডেলিভাৰী চিষ্টেম আছে। আৰু যদি তেখেতে নিজে আহি পেলাই আপোনাৰ গোটেই সেটআপটো চাওঁ বুলি ভাবে, চাব পাৰিব, মাছ লৈও যাবলৈ পাৰিব। আচ্ছা, এতিয়া এটা বস্তু দেখিছো দাদা, ইয়াতে কেইবাটাও টেংকি বনাই থৈছে। এই টেংকি কেইটা কিহৰ কাৰণে বনাইছে? এই টেংকি কেইটাটো আমাৰ মাছৰ প্ৰডাকশ্যনৰ কাৰণে, মাছৰ ব্ৰিডিং কৰাৰ কাৰণে। এই যে এইটো টেংকিত চাইছে পানী পৰি আছে, ইয়াত আপোনাৰ আছে, স্পন আছে। আচ্ছা, মাছৰ স্পন ৰেডি হৈ আছে ন? স্পন আছে এতিয়া হয়তো। আচ্ছা, মাছৰ স্পন ৰেডি হৈ আছে, আপোনালোকে দেখিবলৈ পাৰিছে। এই যে আপোনাৰ এই জাৰটো দেখা পাইছে, এইটো একচুৱেলি জার নহয়, এইটো হৈছে লিটাৰ। ইয়াত এই যে 500 ml আছে, 100, 200, 300, 400, 500 ml, কিন্তু হাফ লিটাৰৰ এটা জার। এই জাৰটো দি আমি স্পনটো জুখি দিওঁ। আমাৰ ইয়াৰ পৰা স্পনো সাপ্লাই হয়, মানে স্পন যদি কাৰোবাৰ দৰকাৰ হয়, আমি স্পনো আমি ইয়াৰ পৰা সাপ্লাই দিওঁ।
আহি ইয়াৰ পৰা লৈ যাব পাৰিব অৰ্ডাৰ দিলে আমি স্পন বনাই দিওঁ স্পন বনাই দি দিয়ে স্পন বনাই দিওঁ মানে এইটো লিটাৰ চিষ্টেমত বিক্ৰী হয় মানে স্পন মানে কি আপুনি বুজি পাইছেনে সৰু সৰু মাছৰ বেবী বুলি ক'লে ভুল ন বেবী ন হয় বেবী আচ্ছা মাছৰ পোৱালিটো সৰু সৰু আপোনালোকে চকুৰে ধৰিব নোৱাৰিব সেইটো কয় স্পন দাদাই দেখাব এতিয়া অলপ আপোনালোকক ইয়াত স্পন যদি আপোনালোকক লাগে স্পনো তেখেতে আপোনালোকক দিব পাৰিব বা মাছৰ যদি আপোনালোকক সৰু সৰু মই এতিয়া যে কৈছিলোঁ হাফ ইঞ্চি চাইজৰ যদি মাছ লাগে হাফ ইঞ্চি চাইজৰো আপোনালোকে পাই যাব এইটো স্পন এইটো স্পন চাওক এইটো হৈছে শিঙি মাছৰ স্পন চাওক সৰু সৰু দেখিছে সৰু সৰু পোৱালি দেখিছে এয়া হৈছে মাছৰ স্পন এইটো লিটাৰ চিষ্টেমত বিক্ৰী হয় আমি যে লিটাৰ চিষ্টেম জোখি দিওঁ হয় পানী নিদিওঁ হয় একেবাৰে কাপোৰত লৈ শুকান কৰি যেনেকৈ একবাৰ আঠা লাগি যায় তেতিয়া আমি এইটো দি পেলাই জোখোঁ পানী মানে মিক্স কৰি নিদিয়ে পানী মিক্স কৰি নিদিওঁ মানে কাপোৰত লৈ যেনেকৈ আঠাৰ নিচিনা হৈ যায় সেইটো সময়ত আমি এইটো দি জোখি দিম আচ্ছা সেনেকৈ জোখি দিওঁ আৰু সেনেকৈ জোখি দিলে কি হয় মাছৰ এনে দাদা আপুনি এটা কথা কওক মাছৰ স্পন ল'লে বেছি ভাল নে হাফ ইঞ্চি চাইজটো ল'লে বেছি ভাল চবতকৈ বেছি ভালতো স্পন ল'লে ভাল স্পন ল'লে ভাল 1 লিটাৰ স্পনত যদি লয় 1 লিটাৰ স্পনত পাই যাবগৈ আপোনাৰ 2 লাখ 2.5 লাখ বাচ্চা 2 লাখ 2.5 লাখ 2 লাখ 2.5 লাখ বাচ্চা 2 লাখ 2.5 লাখ বাচ্চাৰ ভিতৰত যদি লাখ বাল থাকে 2 লাখ 2.5 লাখেই হ'ব আৰু যদি এইটো লাখৰ ওপৰত মানে পুখুৰী ভাল হ'ব লাগিব নিজেও অকণমান বহুত কষ্ট কৰাৰ কাম আছে স্পন নাৰ্ছিং কৰিলে নিজে অকণমান যদি কষ্ট কৰিব পাৰে তেতিয়াহ'লে 2 লাখ 2.5 লাখ বাচ্চা নাৰ্ছিং কৰিব লিটাৰত মিনিমাম 2.5 লাখ বাচ্চা যাবই আচ্ছা ইয়াৰ ভিতৰত যদি 50% এৰি দিয়ে ধৰক আপুনি ইমানখিনি প্ৰথমত নোৱাৰিলে প্ৰথমত হয়তো সম্ভৱো নহয় প্ৰথমত নোৱাৰিলে প্ৰথম বেজত 50% পালেতো আপুনি 1,20,000 বা 1.5 লাখ বাচ্চা পাই আছে 1.5 লাখ বাচ্চা পালে আপুনি যদি 2 টকাকৈ বিক্ৰী কৰে 3 লাখ টকা আপুনি নিচে এইটো এই লিটাৰটো বৰ্তমান আমাৰ ইয়াত এইটো হাফ লিটাৰ এনেকুৱা দুটা জাৰ মানে দুটা জাৰ দুইবাৰ দিলেতো 1 লিটাৰ হ'ব চাওক ইমানখিনিৰ পৰা ইমানখিনি হাফ লিটাৰ বাচ্চা কিমান থাকিব পানী নোহোৱাকৈ এইখিনি বাচ্চা আমি দিম দিয়াৰ পিছত নাৰ্ছিং কৰাৰ পিছত পইচা মাত্ৰ ল'ম এইটো পইচা ল'ম 1 লিটাৰৰ 25,000 টকা 1 লিটাৰ 25,000 টকা মাত্ৰ 25,000 টকা ল'ম 25,000 টকা দি ল'লে আৰু 10,000 টকা বা 15,000 টকা মান খৰচ হ'ব 15,000 টকা 40,000 টকা 40,000 টকা দি নাৰ্ছিং কৰিলে বাচ্চা ধৰি লওক 1.5 লাখ পাইছে আচ্ছা 50% ধৰিলে 1.5 লাখ পাইছে 1.5 লাখ পোৱাৰ পিছত 2 টকাকৈ হ'লে 3 লাখ টকা বেছি হৈ আছে 40,000 খৰচ হৈছে মানে মাত্ৰ 40,000 টকা আচ্ছা 40,000 টকা যোৱাৰ পিছত 3 লাখ টকা পাইছে 3 লাখ টকা পাব ইয়াৰ ভিতৰত যদি 50% মাছ বিক্ৰী কৰি দিয়ে হ্যাঁ 1.5 লাখ টকাৰ মাছ বিক্ৰী কৰে 1.5 লাখ টকাৰ মাছ নিজে নাৰ্ছিং কৰে 1.5 লাখ টকা খোৱালে 1.5 লাখ টকাৰ মাছৰ আধাখিনি মাছ বেচিলে আধাখিনি মাছ ৰাখিলে যিখিনি মাছ বেচিলে সেই টকা দি পেলাই আকৌ ফাৰ্মিং হৈ যাব তেখেতৰ পকেটৰ পৰা পইচা নাযায় 1 টকাও নাযায় গোটেই বছৰ মাছৰ মানে আহাৰ কিনিব পাৰি এটা সময় ডিউৰেচনটো কিমান লাগে পোনাটো লৈ এটো ললে স্পনটো ললে স্পনৰ পৰা ফাৰ্মিংলৈ হাৰ্ভেষ্টিং কৰিলে 7 মাহ মান সময় লাগে 7 মাহত এনে মাছে দানা কিমান খাব 1 লিটাৰত 7 মাহ 1 লিটাৰত মানে কি 1 লিটাৰততো আপোনাৰ বাচ্চা প্ৰডাকশ্যন কিমান হয় 1.5 লাখ বাচ্চা হ'লে বহুত খাব বা ধৰক আপোনাৰ 150 কুইণ্টেল যদি মাছ হয় তো দানাও 150 কুইণ্টেল মান খাব 150 কুইণ্টেল 1 কেজি মাছে 1 কেজি দানাই খাব 1 কেজি খাব হাৰ্ভেষ্টিং কৰিব ধৰক আপোনাৰ 1 কুইণ্টেল মাছ হাৰ্ভেষ্টিং কৰিছে আপোনাৰ দানা 1 কেজি যাব 1 কেজি 1 কুইণ্টেলই যাব 1 কুইণ্টেল যাব ইয়াত 1 কুইণ্টেলই যাব কোম্পানীলৈ কথা আছে মই কোম্পানী এডভাৰটাইজ নকৰোঁ মানে যিকোনো কোম্পানী হলে নহব মই কোম্পানীৰ নাম ইয়াত ক'বলৈ নাযাওঁ কথাটো যে আমাৰ লগত যোগাযোগ কৰিব কোনটো কোম্পানী ভাল এটা কৈ দিব আৰু আপুনি কৈ দিম আচ্ছা আপোনালোকে যেতিয়া মাছৰ ফাৰ্মিং কৰিব কি দানা খোৱালে মাছটো বেছি গ্ৰোথ হ'ব ওজন বাঢ়িব দাদাৰ লগত যোগাযোগ কৰিলে কোম্পানী সহকাৰে আপোনালোকক কৈ দিব আৰু মেডিচিন সহকাৰেও ক'ব কি মেডিচিন খুৱাব লাগে আৰু এইটো কথা নকলে আপুনি 1 লিটাৰ যদি স্পন লয় আপুনি ক'লে 2.5 লাখ বাচ্চা যাব যদি আপোনাৰ পৰা কিনি লৈ যায় তেখেতে যদি 7 মাহ ফাৰ্মিং কৰে হাৰ্ভেষ্টিং যেতিয়া কৰিব টোটেল এনে কষ্টিং কিমান পৰিব অল টোটেল লৈ পেলাই ধৰক আমি এটা 50% হিচাপ দিওঁ 50% মানে কি ধৰক 2.5 লাখ বাচ্চা গৈছে আমি 2.5 লাখ ধৰা নাই 1.5 লাখেই ধৰিছোঁ 1.5 লাখে ধৰক 1 লাখটো বাদ দিয়ক 1 লাখটো বাদেই দিলোঁ 1.5 লাখ বাচ্চা যদি কালচাৰ কৰে মানে একেবাৰে নাৰ্ছিঙৰ পৰা কালচাৰলৈকে হাৰ্ভেষ্টিঙলৈকে এফালে ধৰক আপোনাৰ 40,000 টকা গৈছে নাৰ্ছিঙৰ যিটো সময় সীমা এইখিনিত আপোনাৰ 40,000 টকা গুচি গৈছে
স্পনৰ ৰেট লৈ পেলাই। তাৰপিছত আহিব আপোনাৰ ফাৰ্মিঙৰ, মাছৰ ফাৰ্মিং কৰাটো। তাত আপোনাৰ 1.5 লাখ মাছৰ আপোনাৰ ধৰি লওক পাৰ কেজিত মাগুৰ মাছ নে শিঙি মাছ? শিঙি মাছ, মই শিঙি মাছৰ কথা কৈছোঁ। পাৰ কেজিত 1 কেজি দানা খাব। 1.5 লাখ মাছত আপোনাৰ ধৰি লওক 150 কুইণ্টেল মাছ হ'ব। 150 কুইণ্টেল যদি শিঙি মাছ প্ৰডাকশ্যন হয়, 150 কুইণ্টেল দানা যাব, 80,000 টকা কুইণ্টেল। এতিয়া 150 কুইণ্টেলত আপোনাৰ কেইটন হৈছে? 10-15 টন। 10-15 টন হ'ব। 15 টন। 15 টন হ'লে 80,000 ইনটু 15 মানে 15। আচ্ছা, 80,000 ইনটু 15 কেলকুলেট কৰিবলৈ আপোনালোকক জনাই আছো। হয় হয়। 80,000 ইনটু 15 12 লাখ। কিমান কৈছে? 12 লাখ। 12 লাখ মানে 12 লাখ টকা আৰু এইফালে হৈছে 40,000 টকা। ধৰি লওক 12.5 লাখ টকা দানা আৰু এইবিলাক মাছৰ স্পনৰ এইখিনি লৈ পেলাই 12.5 লাখ টকা। ইয়াৰ ভিতৰত আৰু 2 লাখ টকা নাযায়, ধৰি লওক 1.5 লাখ টকামান মেডিচিন ধৰি লওক। বিভিন্ন ধৰণৰ মেডিচিন আছে, বিভিন্ন ধৰণৰ মেডিচিন মিলি পেলাই আপোনাৰ 1.5 লাখ টকামান ধৰিব পাৰে। এই 1.5 লাখ টকা যাব, সেইফালে গৈছে 12 লাখ, 12.5 লাখ, 14 লাখ টকামান খৰচ হ'ব। 14 লাখ টকা খৰচ কৰি মাত্ৰ স্পন নিছিলে 1 লিটাৰ। 1 লিটাৰ নিছিলে। 1 লিটাৰত 14 লাখ টকা খৰচ হ'ব হাৰ্ভেষ্টিঙলৈকে। মাছ পাব 150 কুইণ্টেল। 150 কুইণ্টেল। 150 কুইণ্টেল 300 টকাকে ৰেট ধৰক। 300 টকা হিচাপটো কৰি আপোনালোকক কৈ দিওঁ। একেবাৰে লয়েষ্ট ৰেট এইটো 300 টকা। 300 টকা হয়, মানে 300 টকা পাবই পাব। 300 তলততো শিঙি মাছৰ জীৱনতো মাৰ্কেট নাই। মাৰ্কেট নাই, মানে কোনেও নিদিয়ে। এইটো জীৱন নহয় আৰু অহা জীৱনতো নাহিব। হয় হয়। আপুনি মানে চবতকৈ কমৰটো ধৰিছে। কমৰটো ধৰিছো। 300 টকাকে হ'লে কিমান কেজি ধৰিছে? 150 কুইণ্টেল। 150 কুইণ্টেল 1,500 কেজি। 1,500 কেজি হ'ব হয়। 1,500 45 লাখ হয়, এইটো হিচাপ ওলাব। ভাবি চাওক, 45 লাখ টকা মান। আপোনালোকে যদি 1 লিটাৰ স্পন নিয়ে, মাছৰ যদি সৰু সৰু বেবীটো নিয়ে 1 লিটাৰ দাদাৰ পৰা, টোটেল আপোনালোকৰ কষ্টিং পৰিব মেডিচিন লৈ পেলাই 7 মাহ ডিউৰেশ্যন। 7 মাহ ন? 7 মাহ ডিউৰেশ্যন, মানে 7 মাহ যদি আপোনালোকে 1 লিটাৰ পোনা পোহে, শিঙি মাছৰ পোনা মানে স্পনটো, আৰু তাৰপিছত কষ্টিং পৰিব দানা চানা সকলোখিনি লৈ পেলাই 14 লাখ 14.5 লাখ টকা হয়, বা 15 লাখ টকাই ধৰিলোঁ। 15 লাখ টকা আপোনালোকৰ টোটেল কষ্টিং পৰিব, মানে দানা লৈ পেলাই, মেডিচিন লৈ পেলাই, গোটেইখিনি লৈ পেলাই। আৰু যেতিয়া আপোনালোকে হাৰ্ভেষ্টিং কৰিব, হাৰ্ভেষ্টিং কৰাৰ পিছত 7 মাহৰ পিছত 45 লাখ টকা পাব। ভাবি চাওক, এই কথা কিন্তু সাধু কথা কৈ থকা নাই, কিন্তু এই কথা আপোনালোকে ভালকে চালি জাৰি চাব। তো ফ্ৰেণ্ডছ, বৰ্তমান তেখেতৰ ফিচাৰীত আহিলোঁ আৰু চাওক বহুত ফিচাৰী আছে তেখেতৰ, দেখিবলৈ পাৰিছে। এই ফিচাৰীতে তেখেতে বৰ্তমান মাছ উৎপাদন কৰি আছে, অৰ্থাৎ মাছৰ ব্ৰিডিঙো কৰে, সকলোখিনি ইয়াতে কৰি আছে, প্ৰডাকশ্যন কৰি আছে, আপোনালোকে দেখিবলৈ পাৰিছে। আৰু এয়া চাওক, আপোনালোকক যে মই কৈছিলোঁ তেখেতে প্ৰডাকশ্যন একচুৱেলি কৰে নকৰে মই প্ৰমাণ চাব আহিছিলোঁ। মাছৰ ইমানটো চাইজ হ'ব লাগিব, হাফ ইঞ্চি চাইজ হ'ব লাগিব। আৰু এয়া চাওক, বৰ্তমান পুখুৰীৰ পৰা উঠাইছে। দাদা দেখাই দিয়ক মাছৰ চাইজটো। এইটো শিঙি নে মাগুৰ? এয়া চাওক মাগুৰ মাছ, এয়া আপোনালোকে দেখিবলৈ পাৰিছে মাগুৰ হয়। চাওক হাফ ইঞ্চি চাইজৰ মাগুৰ। এইটো আছে আপোনাৰ এই চাই লওক 1 ইঞ্চি 1.5 ইঞ্চি তেনেকুৱা আছে হা। আৰু ইয়াতকৈ সৰু আছে লগৰ পুখুৰীটোত। আচ্ছা, সেই লগৰ পুখুৰীটোত সেইটোতো চাব পাৰিব। আৰু যদি আপোনালোকে নাৰ্ছিং কৰে মাছৰ স্পন নি পেলাই, তেতিয়াহ'লে এইটো সতৰ্ক থাকিব লাগিব যাতে এনেকুৱা লালকে যাতে নহয়, বেকলি এইটো পোৱালি এনেকুৱা যাতে নহয়। এই বেকলি পোৱালি নেকি? এইটো বেকলি পোৱালি। আচ্ছা, এই বেকলি পোৱালিটো কি কৰে, এই মাগুৰৰ পোৱালিবিলাক খাইছে, বহুত খাইছে, খাই পেলাই কমাই দিছে। এইটো পুখুৰীত বহুত বাচ্চা আছিলে, এই বেকলি পোৱালিকে খাই দিছে, খাই কমাই দিছে। এই বেকলি পোৱালি নেকি? মাছৰ সৈতে একেই চোন। হয়, একেই চোন, দেখাত একেই। এইটো বেকলি পোৱালি, এইটো মাগুৰৰ পোৱালি হা। এইটো হৈছে মাগুৰৰ পোৱালি। আচ্ছা, যাতে এই ভুলটো যাতে নহয়, এই ভুলটো আমাৰ যিহেতু হৈছে, আমি যিটো ভুল কৰিছো আপোনালোকৰ যাতে নহয়। কিয় কেনেকে ভুল কৰিছো, এইটো নেট দিব লাগিছিলে। আচ্ছা, এই পুখুৰীৰ চাৰিওফালে নেট লগাই পিছত স্পন দিব লাগিছিলে, কিন্তু আমি নেট দিয়া নাই, গতিকে বেকলি আহি পেলাই ইয়াত কণী পাৰি দিছে। কণী পৰাৰ পিছত এই বাচ্চা হৈ গৈছে, বেকলিৰ পোৱালি হৈছে, হৈ পেলাই মাগুৰ পোৱালি বহুত খাই 50% প্ৰায় খাই পেলাইছে। আচ্ছা, ভেকুলীয়ে মানে খাই দিয়ে, ভেকুলীয়ে খাই দিয়ে।
মানে বেকলিয়েতো মাছেই খাব, বেকলিয়ে বহুত ৰাক্ষসটো না। সেই বেকলিৰ বাচ্চা যিটো খায়, ডাঙৰ বেকলি চেম তেনেকৈ আহাৰ খায়। ডাঙৰ বেকলিয়ে মাছ খায়, বাচ্চাটো মাছেই খায়। এই মাছৰ পোৱালিক খাই খাই কমাই দিছে, যাতে আপোনালোকৰ এনেকুৱা ভুল নহয়। মাছ মেলাৰ আগত নেট লগাই তাৰপিছতহে মাছ এৰিব লাগিব। চাইডে চাইডে ওপৰত মাটি খান্দি পেলাই 4 আঙুলি খান্দি নেট সোমাই দি তাৰপিছত চাৰিও চাইডে খুঁটা দি পেলাই দাঙি দিব লাগিব। তেতিয়া মানে ভেকুলী সোমাব নোৱাৰে। এটা এটা মোষ্ট ইম্পৰ্টেণ্ট কথা ক'লে, যেতিয়া আপোনালোকে ফাৰ্মিং কৰিব, পুখুৰীটো খান্দিলে বা আগৰ পৰা যদি পুখুৰী আছে, পুখুৰীটো যেতিয়া প্ৰিপেৰেশ্যন কৰিব, দাদাই সকলোখিনি আপোনালোকক শিকাই দিব যে কি কি মেডিচিন দিব লাগে, চূণ মাৰিব লাগে, কিবা মাৰিব লাগে, গোটেইখিনি শিকাই দিব। যেতিয়া পুখুৰীটো আপোনালোকৰ ৰেডি হৈ যাব, হোৱাৰ পিছত আপোনালোকে নেট দি পেলাই ইমানখিনি ওখ ওখ কৰি দিব। তেতিয়া মানে ভেকুলী সোমাব নোৱাৰে। যদি কিবা কাৰণত ভেকুলী সোমায়, তেনেহ'লে মাছৰ পোৱালিসমূহ খাই দিব। খাই দিলে আপোনালোকৰ বহুত লোকচান হ'ব। গতিকে আপোনালোকে এই কথা মন দিব, দাদাৰ লগত যোগাযোগ কৰিলে সকলোখিনি আপোনালোকক কৈ দিব যে কেনেকুৱা ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰিব লাগে, আৰু তেতিয়া হাৰ্ভেষ্টিঙৰ সময়ত মাছো ডাঙৰ হ'ব আৰু আপোনালোকে ভাল এটা প্ৰফিট মাৰ্জিন জেনেৰেট কৰিবলৈ পাৰিব। আৰু এয়া চাওক, এই গোটেইকেইটা আপোনাৰ নে ফিচাৰী? আমাৰ আপোনালোকৰ ন? ইয়াত কি আছে? মাগুৰ আছে। আৰু এইটোত কি আছে? এইটোতো মাগুৰ আছে। মাগুৰ আছে ন? এই গোটেইকেইটাত মাগুৰেই আছে? হয় হয়, এটাত শিঙি আছে। এটাত শিঙি আছে ন? ইয়াত শিঙি আছে, এই মাজৰ পুখুৰীটো শিঙি আছে, ইয়াত মাগুৰ আছে, ইয়াত মাগুৰ আছে। মানে দাদা মাছৰ পোনা যিমান সৰু হ'ব সিমান মানে ভাল ন? আচ্ছা, গতিকে আপোনালোকে সকলোখিনি দাদাৰ লগত যোগাযোগ কৰি মাছৰ ফাৰ্মিং কৰিবলৈ পাৰিব। তেখেতে নিজে প্ৰডাকশ্যন কৰে, নিশ্চিন্ত মনেৰে আপোনালোকে ইয়াৰ পৰা লৈ মাছৰ ফাৰ্মিং কৰিবলৈ পাৰিব। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ সকলোখিনি কৰিবা। আৰু যদি মাছৰ আপোনালোকৰ স্পন লাগে বা মাছৰ পোনা লাগে, স্ক্ৰীনত নম্বৰ দিয়া হৈছে। অনলাইন যোগেও ডেলিভাৰী হ'বনে? অনলাইন যোগেও হ'ব আৰু অফলাইন যোগেতো হ'ব, ইয়ালৈ আহি পেলাই ল'ব পাৰিব। সমগ্ৰ অসমত ডেলিভাৰী হৈ যাব। স্ক্ৰীনত নম্বৰ দিয়া হৈছে, এতিয়া যোগাযোগ কৰি ইয়াৰ পৰা মাছ লৈ মাছৰ ফাৰ্মিং আপোনালোকে কৰিবলৈ পাৰিব। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ সকলোখিনি কৰিব। ধন্যবাদ।